খৈৰাবাৰী থানাত আঁচনিৰ ধন আত্মসাৎ প্ৰতিক্ৰিয়া সুদীৰ্ঘ 15টাকৈ বৰ্ষ সম্পূৰ্ণ কৰাৰ পিছতো আদৰ্শ বিটিচিত বিশেষ নিদৰ্শন ৰাইজক দেখুৱাব পাৰিলেনে? বিদ্ৰোহী মঞ্চৰ পৰা সামাজিক দায়বদ্ধতাৰ বাবে ৰাজনীতিলৈ আহি অসমৰ বিটিচিক যি ধৰণে ৰাইজে উন্নয়ন বিচাৰিছিল তাক সফল ৰূপায়ণত ব্যৰ্থ হোৱা বুলি পানীৰ দৰে স্বচ্ছ দেখা গৈছে। আন এটা সাধাৰণ উদাহৰণ হৈছে ওদালগুৰিৰ খৈৰাবাৰী থানাৰ চৌহদত মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত 10 লাখ টকাৰ মাটিপোৰ কৰিব লাগিল। ঠিকাদাৰে মাত্ৰ কেইট্ৰাকমান মাটি পেলাই কাম সামৰে। খৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে বাৰে বাৰে কামৰ তাগিদা দিয়া স্বত্তেও কাম সঠিকমতে নকৰা বুলি সাংবাদিকক জনাইছে। ঠিকাদাৰ অভিযন্তা আৰু বিষয়াই মিলি ধন আত্মসাৎ কৰা বুলি সচেতন ৰাইজে সন্দেহ কৰিছে। উল্লেখ্য যে খৈৰাবাৰী ব্লকৰ অন্তৰ্গত খৈৰাবাৰী VCDCৰ অধীনত 2018-19 বৰ্ষত আবণ্টিত এই 10 লাখ টকীয়া আঁচনিখন শুভ উদ্বোধন কৰিছিল BTCৰ কাৰ্যবাহী সদস্য লোমছৰাও দৈমাৰীয়ে। উপস্থিত আছিল কলাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো। বৰ্তমান কাম সম্পূৰ্ণ নকৰাত সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনি লাইভ টুডে ষ্টাফ ৰিপৰ্টাৰ ওদালগুৰি।